Hyperpigmentation, pigmentation, pimple, sunburn, dark spot, melasma এইবোৰ হৈছে নেকি স্কিনত তেতিয়াহ'লে আমি স্কিনটো ঘৰুৱা পদ্ধতিৰে আমি কেনেধৰণে ভাল কৰিব লাগে স্কিনৰ ডাৰ্ক স্পটবিলাক নাইকিয়া কৰিব লাগে তাৰ বাবে আজি আমি এটা হোম ৰেমেডি কৰিম মানে ঘৰুৱা উপায় অৱলম্বন কৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে স্কিনক আৰু স্কিনটোতো ভালতো চবেই বিচাৰে মানে আইফোনটা লোৱা কথা আছিলে ন তাকে আইফোন নেক্সট ভিডিঅ'ত মই 100% চিয়ৰ দেখাম আইফোন মই ল'মেই মানে কিডনিটো উলিয়াই থৈয়ে দিছোঁ বাকচত বিক্ৰী কৰি এতিয়া লোৱাহে কথা আইফোন হাই হেল্ল' এভৰিৱান কি খবৰ সকলোৰে খবৰ নিশ্চয় ভালেই মানে যে বহুত দিনৰ মূৰত এক বছৰমানৰ পিছত আহিছোঁ মই আজি এলেহুৱা ইউটিউবাৰ বুলি জানিম আৰু দুদিন পিছত তেতিয়া মই ডাঙৰ ইউটিউবাৰ হ'ম মোক চবে ক'ব এলেহুৱা ইউটিউবাৰ তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে হোম ৰেমেডি এটা যিবোৰে পাৰ্লাৰত গৈ টকা পইচা খৰচ কৰিব নোৱাৰে মোৰ নিচিনা কনজুচ মাকি চুইচ আৰু যিবোৰে ঘৰত মানে যাব সময় নাপায় বা ঘৰত থাকি বিচাৰে নিজৰ স্কিনটো মানে ভাল কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ বাবে একচুৱেলি আমাৰ স্কিনত যেতিয়া এতিয়া বহুত গৰম পৰিছে তাৰ আমি বাহিৰত ওলাই যাব লাগে কিছুমানে চৰকাৰী চাকৰি কৰা বা চৰকাৰী নহয় চাকৰি কৰা মানে মহিলা পুৰুষ সকলোৱে ৰ'দত ওলাই যায় তাৰ বাবে আমাৰ চানবাৰ্ণ হয় চ' ডাৰ্ক স্পট হয় কিছুমানে পিম্পল উঠিব চ' পিম্পল আৰু পিম্পল পপিং ইজ বিগ ন' কাৰণ পিম্পল আপুনি যদি পপিং কৰে মানে পিম্পলটো যদি সেই কৰে তেতিয়াহ'লে আপোনাৰ স্কিনত ডাৰ্ক স্পটবিলাক ৰৈ যায় চ' পিম্পল উঠিলে কেতিয়াও মানে এনেকৈ ভাঙিব নালাগে চ' ৰৈ থাকিব লাগে কেতিয়ানো পিম্পলটো ভাল হয় নিজে নিজে তো আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ আৰু কি নকৰোঁ দেখাই থাকিম শ্বেয়াৰ কৰোঁ যিহেতুকে মই ইউজ কৰোঁ ভাবিলোঁ মোৰ পৰিয়ালৰ মানুহকো মই কৰি দিওঁ নেকি তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক নহ'লে আপোনালোকে ভাবিব চাগে নিচুটো মৰিলে নেকি চ' মই নাই মৰা মই জিন্দাই আছোঁ তাৰে প্ৰমাণ দিলোঁ যে বহুত দিনৰ মূৰত আহি পেলাই ইয়াৰ বাবে আমাক লাগিব ৰাইচ ফ্ল'ৰ মানে চাউলৰ গুড়ি মই ইয়াত ঘৰতে চাউলৰ গুড়ি বনাই লৈছোঁ আপোনালোকে কিনিও আনিব পাৰে আৰু লাগিব এটা নেমুৰ আধা অংশ মানে তাৰে মই জুচ উলিয়াই ল'ম চ' ভালদৰে চেপি পেলাই নেমুখিনি জুচ উলিয়াই ল'ম নেমু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল যিবিলাক আমাৰ পিগমেণ্টেশ্যন হয় হাইপাৰ পিগমেণ্টেশ্যন হয় এইবিলাকৰ আমাৰ মানে ডাৰ্কবিলাক যিবিলাক সেইবিলাক পাতল কৰে লগতে লাহে লাহে নাইকিয়াও কৰে চ' নেমু ডাইৰেক্ট লগাব নালাগে যদি আপোনাৰ চেঞ্চিটিভ স্কিন হয় মই ভালদৰে পেকটো বনাই লৈ এতিয়া লাহে লাহে মাছাজ কৰিম স্কিনত আপুনি স্কিনত মাছাজ কৰোঁতে বহুত সাৱধানে কৰিব কাৰণ চাউলৰ গুড়ি বহুত খহটা হয় লিটাৰেলি মানে মাটিৰ নিচিনা লাগিব চ' আপোনাৰ স্কিনটো এক্সফলিয়েট কৰাৰ লগতে স্কিনৰ উজ্জ্বলতা বঢ়াব চাউলৰ গুড়ি আৰু লগতে আছে নেমু য'ত আমাৰ দাগবিলাক পাতল কৰিব পেলাই মুখখন উজ্জ্বল কৰিব আপোনাৰ যদি চেঞ্চিটিভ স্কিন আৰু যদি পিম্পল উঠি আছে তেতিয়াহ'লে আপুনি নেমুৰ জুচৰ ঠাইত আপুনি গোলাপ জলো ল'ব পাৰে নহ'লে মিল্ক ল'ব পাৰে যদি আপোনাৰ স্কিনত যদি মিল্ক যদি শ্বুট কৰে আৰু যদি মিল্ক যদি ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি পানীৰেও কৰিব পাৰে কোনো কথা নাই ইয়াৰ মেইন হৈছে চাউলৰ গুড়ি য'ত চাউলৰ গুড়ি আমাৰ স্কিনটো এক্সফলিয়েট কৰে ত' মই ভালদৰে মিক্স কৰি যাম আপুনি সপ্তাহত দুবাৰকৈ যদি কৰে আপুনি অতি সোনকালে ইয়াৰ ৰিজাল্ট পাব আৰু যদি সময়ো নাপায় তেতিয়াহ'লে এভৰি ছানডে কৰিব পাৰে মাহত 4বাৰ কৰিলেও ভাল ফল পোৱা যায় চ' ইয়াক ভালদৰে মাছাজ কৰি 15 মিনিট পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগিব আপুনি পেকটো বডিৰ সকলোতে লগাব পাৰে মানে হাত ভৰি ডিঙি পিঠি সকলোতে লগাব পাৰে মোৰ লগোৱা হৈ গ'ল আৰু 15 মিনিট পিছত মই ধুই দিম এয়া মোৰ স্কিনখন চাব পাৰে আগতকৈ বহুত ধুনীয়া হৈছে আৰু মানে উজ্জ্বলতা আহিছে চ' ইমানতে খোজ হ'ব নালাগে আৰু ছেকেণ্ড ষ্টেপ আছে ইয়াৰ বাবে চ' স্কিনখন ইমান বেছি ছফ্ট মানে ইমান কোমল লাগিছে কি ক'ম মানে উফ চ' ছেকেণ্ড ষ্টেপৰ কাৰণে আমাক লাগিব চাউলৰ গুড়ি আৰু চন্দন পাউডাৰে আমাৰ স্কিনটো উজ্জ্বল কৰে আৰু লগতে থাকিব চাউলৰ গুড়ি দুইটাই আৰু ইয়াতে মই দিম গোলাপ জল মানে ৰ'জ ৱাটাৰ আৰু ইয়াতেও আপুনি গাখীৰেও দিব পাৰে কেঁচা গাখীৰ ৰ মিল্ক মই গাখীৰ নিদিওঁ মই গোলাপ জলেৰে ভাল পাওঁ চ' মই গোলাপ জলেৰে ভালদৰে পেকটো বনাই লৈ স্কিনত লগাই দিম
আৰু এইটো পেক ইমান মানে ৰিফ্ৰেছ আৰু কি ক'ম আৰু পুৰা একদম স্কিনখন ঠাণ্ডা কৰি দিব ভিতৰৰ পৰা আপোনাক শুই দিব মন যাব মানে লগোৱাৰ পিছত আপুনি ৰিলেক্স কৰিব পাৰে সো ভালদৰে লগাই লৈ সকলোতে এইটো আপুনি 15 মিনিট ৰাখি পেলাই ধুই দিব লাগিব ঠাণ্ডা পানীৰে আৰু ধুওতে সদায় অকমান তিয়াই ল'ব লাগে নহলে এইটো অকমান খহটা হয় তো স্কিনত আপোনাৰ ৰাগ হ'ব পাৰে ৰঙা হৈ যাব পাৰে সো মই ডেন্স কৰিছো মানে বহুত বেছি ভাল লাগিছে ইভিনে সন্ধিয়াৰ বেলিটো চাওকচোন পুৰা একদম টিংটিঙা ওলাইছে 5টা বজাত সো নাহিব দেই কিন্তু সো 15 মিনিট পিছত লগ পাইছো 15-20 মিনিট পিছত 20 minutes later সো ফাইনালি মোৰ লুকটো আপুনি চাব পাৰে দেখিছেনে কি মই জ্বলি আছো তাৰ পিছত আমাক ময়শ্চাৰাইজাৰ লাগে একচুয়ালি মই ইয়াত ব্যৱহাৰ কৰিম বৰপ্লাছৰ এলোভেৰা জেল আপোনাৰ ঘৰত যদি এলোভেৰা গছ আছে আপুনি তাৰ পৰা লগাব পাৰে আমাৰ ঘৰত এলোভেৰা গছ নাই বাবে মই কিনি আনা এলোভেৰা ইউজ কৰো আৰু আপোনালোকে আপোনাৰ মুখত যেটো ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰে আপুনি হেইটো লগাব পাৰে কাৰণ চাউলৰ গুৰিটো ইমান বেছি খহটা যাৰ ড্ৰাই স্কিন হয় তোৰ স্কিনটো বেছি মানে টানি ধৰাৰ নিচিনা লাগিব মানে কি কম আৰু মানে খহটা নহয় কি কৈছো ময়শ্চাৰাইজাৰ লগালে আপোনাৰ স্কিনখন নিমজ কৰিব আকৌ বেছি ভালকে সো ফেস পেক লগোৱাৰ পিছত বা যিয়ে আপুনি মুখত পেক নলগাও কিয় তাৰে পিছত আপুনি মুখখন ধুই পেলাই আপুনি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন আৰু যদি একো ব্যৱহাৰ নকৰে তেতিয়া হলে আপুনি গোলাপ জল নহলে এলোভেৰা জেল লগাব পাৰে যদি আপোনাৰ স্কিনত যদি সুট কৰে মই এলোভেৰা জেলটোৱে লগাও আৰু মই নাইট ক্ৰীম হিচাপে এলোভেৰা জেলে ইউজ কৰো কাৰণ মোক বহুত বেছি মানে কি ক'ম আৰু এলোভেৰা জেল লগোৱাৰ পিছৰ পৰা মোৰ পিম্পলৰ দাগ আছিলে গালত সো এইবোৰ সব নাইকিয়া হৈ গ'ল এতিয়া মোৰ স্কিনটো চাওক ইমান ধুনিয়া লাগিছে সো পাৰ্লাৰ নোযোৱা কি হৈ গ'ল মোৰ স্কিন কেয়াৰ সো আজি ভিডিওটো ইমানেই আছিলে টাটা বাই বাই লাভ ইউ অল